নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ভোট চুৰিৰ বিজেপিয়ে কেৱল ভোট চুৰিহে চৰকাৰ গঠন কৰে বুলি এই মুহূৰ্তত ডাঙৰ অভিযোগ উত্থাপন হৈছে ভোট চুৰিৰে অন্ধ্ৰ প্ৰদেশ দখল কৰিছিল NDA বিজেপিয়ে নিৰ্মলা সীতাৰামৰ স্বামীৰ মন্তব্যই জোকাৰিছে সমগ্ৰ দেশ এইবাৰ ভোট চুৰি কৰিহে অন্ধ্ৰ প্ৰদেশত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে এই কথা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সীতাৰামনৰ স্বামীৰ এই মন্তব্য জোকাৰিছে দেশ ভোট চুৰিৰে অন্ধ্ৰ প্ৰদেশ দখল কৰিছিল বিজেপি চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামীৰ মন্তব্য জোকাৰিছে সমগ্ৰ দেশ চুৰি ভোটেৰে 164খন আসন জিকিছিল NDA মাজনিশালৈকে দিয়া গৈছিল 17 লাখ ভোট 4.16% ভোট নিশা 11.45ৰ পৰা পুৱতি নিশা 2 বজালৈকে দিয়া গৈছে বুলি এই মুহূৰ্তত তেওঁ সংবাদ মেলযোগে এই অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে এইবাৰ 2026 চনৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন অসমৰ লগতে কেইবাখনো ৰাজ্যত এইবাৰ নিৰ্বাচনৰ আগ মুহূৰ্ততে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ভোট চুৰিৰ এনেদৰে 2024 নিৰ্বাচন জয়ী হৈছিল চন্দ্ৰবাবু নাইডুৰ TDM পৰকলা প্ৰভাৱকৰৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত বিশেষ চৰ্চা আৰম্ভ হৈছে এইখন সংবাদমেলত তথ্য দাখিল দৰে পৰকলা প্ৰভাৱৰে এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে এইবাৰ বিজেপিৰ বিৰুদ্ধে সকলো মিয়া মুছলমান শক্তি একগোট হ'বৰ বাবে আহ্বান জনাইছে দুখীয়া দুনিয়া থকালৈকে মুছলমান থাকিব কোনেও আঁতৰাব নোৱাৰে বুলি ওৱাইচিয়ে এই ডাঙৰ মন্তব্য কৰিছিল অসমত উপস্থিত হৈ লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে দুনিয়া থকালৈকে মুছলমান থাকিব কোনেও আঁতৰাব নোৱাৰে মিয়াক একত্ৰ কৰি পুনৰ আছাউদ্দিন ওৱাইচিৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীক ৰুদিবলৈ ৰাজ্যত একগোট হৈছে মিয়া শক্তি মৌলানা বদৰুদ্দিন আজমল আছাউদ্দিন ওৱাইচিক মিয়াক একত্ৰিত কৰাৰ চেষ্টা নিৰ্বাচনৰ প্ৰাকখনত থৰ কাচুটি হেৰুৱাইছে এইবাৰ AIUDFক উদ্ধাৰ কৰিবলৈ আছাউদ্দিন ওৱাইচিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ বৰপেটাৰ গুমা ফুলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে ওৱাইচিয়ে এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে যদি আপোনাৰ হাতত ভোটাৰ ID কাৰ্ড নাথাকে তেনেহ'লেও ভোট দান কৰিব পাৰিব ভোটাৰক লৈ আহি পৰিছে ডাঙৰ খবৰ যদি আপোনাৰ হাতত ভোটাৰ ID নাথাকে তেনেহ'লেও আপুনি ভোট প্ৰদান কৰিব পাৰিব কেনেকৈ ভোট প্ৰদান কৰিব পাৰিব কি নথি পত্ৰ থাকিব লাগিব ভোট প্ৰদান কৰিবৰ বাবে চাই লওক আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেনেহ'লে আপুনি দিব পাৰিব ভোট 12 বিধ বিকল্প নথিৰে দিব পাৰিব আপুনি ভোট যদি 12 বিধ ডকুমেণ্টছ আপোনাৰ থাকে তেনেহ'লে দিব পাৰিব ভোট ভোটাৰ তালিকাত নাম থাকিলে পাৰিব ভোট দান কৰিব পাৰিব কেনেদৰে কৰিব পাৰিব ভোট দান আমি আপোনালোকক এইটো প্ৰতিবেদনৰ জৰিয়তে জনাই দিম কি নথিৰ হ'ব প্ৰয়োজন আপুনি ভোট দান কৰিবৰ বাবে এক আপোনাৰ আধাৰ কাৰ্ড থাকিলেও আপুনি প্ৰদান কৰিব পাৰিব ভোট 2 নম্বৰ আপোনাৰ পেন কাৰ্ড যদি আপোনাৰ পেন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ভোট প্ৰদান কৰিব পাৰিব 3 নম্বৰ ড্ৰাইভিং লাইচেন্স যদি আপোনাৰ হাতত ড্ৰাইভিং লাইচেন্স আছে তেনেহ'লে দিব পাৰিব ভোট ভাৰতীয় পাছপৰ্ট যদি আপোনাৰ থাকে তেনেহ'লে আপুনি দিব পাৰিব ভোট ফটো সন্নিষ্ট বেংক বা ডাকঘৰৰ পাছবুক বেংক একাউণ্ট বা আপোনাৰ ডাকঘৰৰ পাছবুক থাকিলেও দিব পাৰিব ভোট আপোনাৰ যদি জব কাৰ্ড থাকে তেনেহ'লেও দিব পাৰিব ভোট যদি আপোনাৰ ভোটাৰ ID কাৰ্ড নাথাকে তেনেহ'লে এইসমূহ ডকুমেণ্টছ থাকিলে দিব পাৰিব ভোট আয়ুষ্মান কাৰ্ড থাকিলেও ভোট দিব পাৰিব
এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে এইবাৰ LPG গ্ৰাহকলৈ সকাহ দিছে চৰকাৰে ৰন্ধন গেছক লৈ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ যদি আপুনি ৰন্ধন গেছ লাভ কৰা নাই তেনেহ'লে আজি আপোনালোকে জানি লওক কেনেকৈ গ্ৰহণ কৰিব ৰন্ধন গেছ কি নতুন নিয়মেৰে আপোনালোকে ৰন্ধন গেছ লাভ কৰিব সকলোবোৰ তথ্য এইটো প্ৰতিবেদনত জানিব পাৰিব যদি আপোনাৰ ৰন্ধন গেছৰ প্ৰয়োজন হয় তেনেহ'লে জানি লওক কেনেকৈ ক্ৰয় কৰিব বুকিং কৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই নেকি বুকিং কৰি যদি ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই কেনেকৈ পাব পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে আপোনাৰ ডেলিভাৰী মেছেজ নাহে বুকিং কৰাৰ লগে লগেই ৰন্ধন গেছৰ নাটনিৰ সময়তে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বুকিং কৰাৰ বাবেও মুকলি হৈছে এই মুহূৰ্তত নতুন নম্বৰ মুকলি হৈছে বুকিং নিশ্চিত হোৱাৰ পিছতে আপোনালৈ আহিব কনফাৰ্ম মেছেজ আহিব ইয়াৰ পিছতহে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দুয়োটা মেছেজ চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ শ্বেয়াৰ কৰিব লাগিব এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে দিয়ক আপুনি অভিযোগৰ বাবে ইতিমধ্যে দুটাকৈ নম্বৰ মুকলি হৈছে বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ বিশেষ নম্বৰ নতুনকৈ গেছ চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰটো হৈছে 8927225667 এইটো নম্বৰটো আপোনালোকে ফোন কৰি নতুনকৈ গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব দ্বিতীয়টো নম্বৰ হৈছে 83919070 এইটো নম্বৰটো আপোনালোকে কল কৰি গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব এই মুহূৰ্তত গেছ চিলিণ্ডাৰক লৈ যদি আপুনি কিবা অসুবিধা হৈছে তেনেহ'লে অভিযোগো দিব পাৰিব নহ'লে নতুনকৈ আপোনালোকে বুক কৰিব পাৰিব এইটো নম্বৰৰ জৰিয়তে